নমস্কাৰ ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ বিজ্ঞানৰ লেচন 1ৰ কুৱেশ্যন এনচাৰ দ্বিতীয় পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সকলোৱে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু সকলোৱে চেনেলটো আগুৱাই নিব। এটা ছাবস্ক্ৰাইব দিয়ক, কিয়নো মই তোমালোকৰ কাৰণে বহুখিনি কষ্ট কৰি আছোঁ। তোমালোকে তাৰ বিনিময়ত এটা ছাবস্ক্ৰাইব দিবলৈ অৱহেলা নকৰিব। তোমালোকে চেনেলটো আগুৱাই নিলে মই আৰু উৎসাহিত হৈ তোমালোকক আৰু আগলৈ এনেদৰে সহায় কৰি থাকিব পাৰিম। 6 নম্বৰ, ইয়াৰ আগৰ পাৰ্টটোত 5 নম্বৰলৈ দিছোঁ, যদি চোৱা নাই চাই ল'ব। 6 নম্বৰ, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা। উত্তৰ, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা দুয়োটা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালিলে কাগজৰ কেৱল আকাৰ আৰু আকৃতিৰ সলনি হয়, কোনো নতুন পদাৰ্থ উৎপন্ন নহয়। সেয়েহে ই এটা ভৌতিক পৰিৱৰ্তন, অৰ্থাৎ ভৌতিক পৰিৱৰ্তনত কোনো বিশেষ বেলেগ পৰিৱৰ্তন নহয়। আনহাতে কাগজ জ্বলালে ছাই আৰু গেছৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়, সেয়েহে ই এটা ৰাসায়নিক পৰিৱৰ্তন। এইটো খুবেই প্ৰয়োজন, তোমালোকক আৰু এবাৰ মাতি দিছোঁ। এইখিনি জানিলে তোমালোকে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে ভালকৈ জানিব পাৰিবা। কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা দুয়োটা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালিলে কাগজৰ কেৱল আকাৰ আৰু আকৃতিৰ সলনি হয়, কোনো নতুন পদাৰ্থ উৎপন্ন নহয়। সেয়েহে ই এটা ভৌতিক পৰিৱৰ্তন, অৰ্থাৎ কাগজখন যেতিয়া ফালি দিওঁ তাৰ পৰা বেলেগ কোনো একো সৃষ্টি নহয়, অকল আকাৰ আৰু আকৃতিৰহে পৰিৱৰ্তন হয়। আনহাতে কাগজ জ্বলালে ছাই আৰু গেছৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়, সেয়েহে ই এটা ৰাসায়নিক পৰিৱৰ্তন। এইটো তোমালোকে মুখস্থ কৰি ল'বা আৰু তোমালোকে ভালদৰে বুজি ল'বা, কিয়নো এইখিনি জানিলে তোমালোকে কুৱেশ্যন এনচাৰবোৰ কৰাত সহজ হ'ব। 7 নম্বৰ, মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰে ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন ব্যাখ্যা কৰা। উত্তৰ, মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ মামৰে ধৰা প্ৰক্ৰিয়াত লোহাই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড নামৰ এবিধ নতুন পদাৰ্থ মামৰ উৎপন্ন কৰে। যি পৰিৱৰ্তনত মূল পদাৰ্থক আকৌ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি, সেয়েহে তাক অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন বোলে। এইটো আৰু একবাৰ পঢ়াই দিছোঁ। মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ মামৰে ধৰা প্ৰক্ৰিয়াত লোহাই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড নামৰ এবিধ নতুন পদাৰ্থ মামৰ উৎপন্ন কৰে। যি পৰিৱৰ্তনত মূল পদাৰ্থক আকৌ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি, অৰ্থাৎ মামৰে ধৰাৰ পিছত তাক আকৌ পুনৰ আমি সেই লোহাটো নাপাওঁ, সেয়ে তাক অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন বোলে। 8 নম্বৰ, মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন? কিয়? মম গলাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াক কঠিন মম তৰললৈ সলনি হয়, কেৱল অৱস্থাৰ পৰিৱৰ্তন ঘটে আৰু কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। অৰ্থাৎ যেতিয়া মমডাল গলি যায়, তাক আমি সেই মমখিনি পুনৰ আকৌ আগৰ আকৃতিলৈ উভতাই আনিব পাৰোঁ। কিন্তু আনহাতে মমৰ বাষ্প জ্বলোৱা এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ মমৰ বাষ্প জ্বলি তাপ, পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থৰ সৃষ্টি কৰে। যি ফিটাডাল জ্বলি যায়, মমৰ বাষ্প জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ মমৰ বাষ্প জ্বলি তাপ, পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থৰ সৃষ্টি হয়, অৰ্থাৎ নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ কাৰণে এইটো ৰাসায়নিক পৰিৱৰ্তন। 9 নম্বৰ, তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে। ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। তেখেতে ৰসখিনি উতলাই গুড়, ভৌতিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন তৈয়াৰ কৰে। পাছলৈ গুড় খুন্দি গুড়ি কৰে, ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি ভৌতিক পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তন তৈয়াৰ কৰে।
কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বান্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা। উত্তৰ: এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে। ভৌতিক পৰিৱৰ্তন: তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰে। ৰাসায়নিক পৰিৱৰ্তন: পাছলৈ গুড় খুন্দি গুড়ি কৰে। ভৌতিক পৰিৱৰ্তন: কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে। ৰাসায়নিক পৰিৱৰ্তন। কাহিনীটোৰ উপযুক্ত নাম: পৰিৱৰ্তনৰ যাত্ৰা কুঁহিয়াৰৰ পৰা চিকিলৈ। 10 নম্বৰ, ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে। ভৌতিক পৰিৱৰ্তনবোৰক এৰে, ৰাসায়নিক পৰিৱৰ্তনবোৰক বিৰে আৰু দুয়োবিধ থকা পৰিৱৰ্তনক চিৰে চিহ্নিত কৰা। গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিৱৰ্তন কৰা। এইটো হ'ব এ। এইটো কি আছিল তোমালোকে চাই ল'বা। এইটো হৈছে আমাৰ ভৌতিক পৰিৱৰ্তন। উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া, এইটো বি। এইটো কিয় হ'ল তোমালোকে গমে পাইছা, এই কিয়নো ইয়াত এটা বেলেগ বস্তুৰ সৃষ্টি হৈছে। সোণ গলোৱা হৈছে এ, কাৰণ সোণক আকৌ আগৰ অৱস্থাত পাম। কাগজ জ্বলোৱাটো হৈছে বি, ৰাসায়নিক ইয়াত তাপ পোহৰ উৎপন্ন হৈছে। কাঁচৰ বটল ভাঙি যোৱা, এইটো হৈছে এ। জলীয় বাষ্পক ঘনীভূত কৰা, এইটো হৈছে এ। ভাত ৰন্ধাটো হৈছে বি, কাৰণ আমি তাক পুনৰ আকৌ চাউল নাপাওঁ। জুইশলাৰ কাঠি জ্বলোৱা বি। আজিৰ পাৰ্টত ইমান আছে। নেক্সট আৰু বাকী কুৱেশ্যন এনচাৰ দিম। ইয়াৰ ভিতৰুৱা কুৱেশ্যন আছে যথেষ্টখিনি, মই সংগ্ৰহ কৰি ৰাখিছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগলৈ এনেকুৱা ক্লাছবোৰ পাই থাকে। তাৰ আশা কৰি আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।